হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। এয়া মই আমাৰ গাঁৱৰ ঘৰত খেতি চাবলৈ আহিছোঁ, আমাৰ মাহঁতৰ ঘৰত। এয়া বৈ শাক তুলি আছে, দেখিছেনে আপোনালোকে? অলপ ঘৰৰ চোতালতে অলপ খেতি কৰিছে সকলোৱে। তাৰে অকণমান ক্লিপ লৈ থ'লোঁ মই, ভাবিলোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। বহুদিন একো ভিডিঅ' দিব পৰা নাই মই, সময়ৰ অভাৱত। এয়া চাওকচোন কি খেতি ৰুইছে। এয়া ওলকবি ৰুইছে, ইয়াতে ফুলকবি, বহুত বিধৰ কবি আছে ইয়াতে। অকণমান মই এনে ভিডিঅ' বনাই ৰাখিছিলোঁ। এয়া নহৰু ৰুইছে। এয়া হৈছে মূলা, বিলাহী চবেই আছে অলপ। এইটো হৈছে মন্দিৰ চোতালতে। সেইখিনি ইয়াতে আলু খেতি কৰিছে। আলুৰ কাষে এয়া বেঙেনা ৰুইছে। আলুৰ মাজে আছে মূলা। এইটো হৈছে দেউতা, আমাক কিবা কৈ আছিলে। এইবোৰ দেখিছেনে খেতি? ইয়াৰ কাষে বেঙেনা। চাই যে বহুতেই ভাল লাগিছিলে খেতিত চাবলৈ। ভিডিঅ'টো চাই কিনে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ ইয়াতে ৰাখিছোঁ। বাই গাইজ।